নমস্কাৰ, মই আশিকুল। আপোনালোকে চাই আছে ইজি লাৰ্ণিং। আজি আলোচনা কৰিবলৈ লৈছোঁ দশম শ্ৰেণীৰ আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ গণিত বিষয়ৰ কিছুমান ইম্পৰ্টেণ্ট MCQ। গতিকে পলম নকৰি আৰম্ভ কৰিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে কি যে এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সমান হ'লে গোলকটোৰ ব্যাস হ'ব 3 একক, 6 একক, 2 একক, 4 একক। কোনটো শুদ্ধ হ'ব? প্ৰশ্নত কৈছে যে এটা গোলক। প্ৰথমতে আমি যদি এইটো এটা গোলক বুলি ধৰি লওঁ, এইটো এটা গোলক। এই গোলকটোৰ কি কৈছে যে আয়তন কি হয়? পৃষ্ঠকালিৰ সমান। আয়তন সমান সমান পৃষ্ঠকালি। এতিয়া এই গোলকটোৰ আয়তন, গোলকৰ আয়তন আমি এটা সূত্ৰ জানো। সূত্ৰটো হৈছে কি যে আমি জানো গোলকৰ আয়তনৰ সূত্ৰ হৈছে 4/3 পাই r কিউব। আৰু আমি আকৌ জানো কি যে এইটো গোলকৰ পৃষ্ঠকালি কি হ'ব? পৃষ্ঠকালি এটা সূত্ৰ আছে, এইটো হৈছে 4 পাই r স্কয়াৰ। এতিয়া এই 4/3 পাই r কিউব ইকুয়াল টু 4 পাই r স্কয়ার। এইটো আমি যদি বজ্ৰ পূৰণ কৰি দিওঁ, বজ্ৰ পূৰণ কৰি দিলে কি হ'ব? 4 পাই r কিউব ইফালে থাকিব, 4 পাই r কিউব ইকুয়াল টু 3 আৰু 4 পূৰণ হ'ব, কিমান হ'ব? 12 পাই r স্কয়ার। ইমপ্লাইজ এই 4 ৰে 12 কেইবাৰ যায়? 3 বাৰ যায়। আকৌ এই পাই কাট যায়। এই r কিউব ইয়াতে আছে, r কিউব, অর্থাৎ আমি এনেকৈ লিখিব পাৰো r স্কয়ার ইনটু r ইকুয়াল টু r স্কয়ার, আগত এটা 3 আছে। এতিয়া আমি এইটো কেনেকৈ লিখিলো? r স্কয়ার ইনটু r ইকুয়াল টু r কিউব যে হয়, আমি এটা সূত্ৰ জানো কি a টু দি পাৱাৰ m ইনটু a টু দি পাৱাৰ n যদি হয়, আমি কি লিখিব পাৰো? a টু দি পাৱাৰ m প্লাস n। এই সূত্ৰটো ইয়াত প্ৰয়োগ কৰা হৈছে যে r স্কয়ার ইনটু r, অর্থাৎ r কিউব হয়, ইকুয়াল টু 3r স্কয়ার। এতিয়া এই r স্কয়ার কাট যায়, কাট গলে কি থাকে? r ইকুয়াল টু কি হয়? 3 হয়। এই গোলকটোৰ কি হ'ব? ব্যাসাৰ্ধ হ'ব 3 একক। কিন্তু আমাক প্ৰশ্নত কৈছে কি যে গোলকটোৰ ব্যাস। আমি জানো কি ব্যাসৰ আধা ব্যাসাৰ্ধ। যদি ব্যাসাৰ্ধ 3 হয় তেনেহলে ব্যাস কি হ'ব? 3 2 গুণ হ'ব, 3 ইনটু 2 ইকুয়াল টু 6। অর্থাৎ আমার এই প্রশ্নটোৰ উত্তৰ কি হ'ব? যে 6 একক হ'ব, অর্থাৎ গোলকটোৰ ব্যাস হ'ব 6 একক। এতিয়া নেক্সট প্ৰশ্নলৈ আগুৱাইছো। 2 নম্বৰ প্ৰশ্নটো কি কৈছে যে তলৰ কোনটো এটা ঘটনাৰ সম্ভাৱিতা হ'ব পাৰে? অপশন এ 2/3, অপশন বি -1.5, অপশন সি 1.001 আৰু অপশন ডি 3/2। আমাক কি কৈছে যে এই চাৰিটা অপশনৰ ভিতৰত কোনটো সম্ভাৱিতা হ'ব পাৰে এটা ঘটনাৰ? আমি জানো কি যে কোনো এটা ঘটনাৰ সম্ভাৱিতা 0 পৰা 1 ৰ ভিতৰত থাকে, অৰ্থাৎ 0 to 1। যিকোনো এটা ঘটনাৰ সম্ভাৱিতা 0 ৰ পৰা 1 ৰ ভিতৰত থাকিব লাগে নাইবা হ'ব পাৰে। গতিকে আমি যদি অপশন চাৰিটা আছে, অপশন চাৰিটা কি আছে? প্ৰথমটো হৈছে যে 2/3, এইটো কি আছে? 0 ৰ পৰা 1 ৰ ভিতৰত আছে। বি নম্বৰ অপশনটো কি আছে? -1/5, এইটো একতকৈ বেছি আছে আৰু এইটো নেগেটিভত আছে, নহয়। 1.001, এইটো 1 তকৈ বেছি আছে, এইটো নহয়। আৰু এটা আছে 3/2, অৰ্থাৎ 3ক যদি আমি 2 ৰে ভাগ কৰো কি হয়? 1.5 হয়। এইটো কি আছে? একতকৈ বেছি আছে। গতিকে আমাৰ এইটো প্ৰশ্নৰ শুদ্ধ উত্তৰ কি হ'ব? অপশন এ, অৰ্থাৎ 2/3। কাৰণ আমি কি জানো যে কোনো এটা ঘটনাৰ সম্ভাৱিতা 0 ৰ পৰা 1 ৰ ভিতৰত হ'ব পাৰে। গতিকে এই ঘটনাটোৰ সম্ভাৱিতা কি হ'ব পাৰে? 2/3, নাইবা এই প্ৰশ্নৰ উত্তৰ কি হ'ব? 2/3 হ'ব পাৰে। এতিয়া 3 নম্বৰ প্ৰশ্নটো কি কৈছে যে x অক্ষৰ পৰা P2,3 বিন্দুটোৰ দূৰত্ব 4টা অপশন দিয়া আছে, 2, 5, 1 আৰু 3। ইয়াৰ কোনটো শুদ্ধ? আমি যদি এইটো এটা কাৰ্টীয় সমতল বুলি ধৰি লওঁ, x নেগেটিভ, y নেগেটিভ, এইটো এটা কাৰ্টীয় সমতল, ইয়াৰ মূল বিন্দু 0। ইয়াৰ পৰা আমি p বিন্দুটো বিচাৰি উলিয়াই লওঁ। এইটো 2 একক ইফালে আৰু ইফালে হৈছে 3 একক, অৰ্থাৎ এইখিনি জায়গাত যদি p বিন্দুটো হয় 2,3। আৰু আমাক কি কৈছে যে x অক্ষৰ পৰা এই বিন্দুটোৰ দূৰত্ব, x অক্ষ এইটো হয়, ইয়াৰ পৰা এই বিন্দুটোৰ দূৰত্ব কি হয়? যে যেহেতু আমি ইয়াৰ পৰা এইটো কিমান গৈছো? y ৰ মান 3 একক গৈছো। এটা 1 2 3, ইফালে হৈছে 1 1 2। গতিকে আমাৰ কি হ'ব যে x অক্ষৰ পৰা p বিন্দুটোৰ দূৰত্ব কি হ'ব?
3 হ'ব আৰু আমাৰ শুদ্ধ উত্তৰ কি হ'ব অপচন ডি 4 নম্বৰ প্ৰশ্ন কি কৈছে যে 6 সেন্টিমিটাৰ বাহু বিশিষ্ট বৰ্গ এটাৰ বাহু কেইটাক স্পৰ্শ কৰাকৈ আঁকিব পৰা বৃত্তটোৰ কালি উলিওৱা আমাক কিৰ কালি উলিয়াব কৈছে বৃত্তৰ কালি উলিয়াব কৈছে কিন্তু আমাক দিয়া আছে কি 6 সেন্টিমিটাৰ বাহু বিশিষ্ট এটা বৰ্গ এইটো যদি আমি এটা বৰ্গ ধৰি লওঁ আৰু যাৰ বাহু কেইটাৰ দৈৰ্ঘ্য কিমান 6 সেন্টিমিটাৰ ঠিক আছে এতিয়া এই বাহু কেইটাক স্পৰ্শ কৰাকৈ এটা বৃত্ত আঁকিব লাগে নাইবা আছে মই এইটো আঁকিলো হোৱা নাই তথাপি ধৰি ল'ব এইটো এটা বৃত্ত একদম বেয়া হৈছে দেখাত বৃত্তটো তথাপি ঠিক আছে এতিয়া কি কৈছে যে বাহু কেইটাক স্পৰ্শ কৰাকৈ আঁকিব পৰা বৃত্তটোৰ এই বৃত্তটো আমাক কি উলিয়াব কৈছে কালি উলিয়াব কৈছে আৰু চাৰিটা অপচন দিয়া আছে 36 পাই সেন্টিমিটাৰ স্কয়াৰ 18 পাই সেন্টিমিটাৰ স্কয়াৰ 12 পাই সেন্টিমিটাৰ স্কয়াৰ আৰু 9 পাই সেন্টিমিটাৰ স্কয়াৰ এতিয়া ইয়াতে আমাক এটা বস্তু বুজিব লাগিব কি যে যেহেতু বৰ্গটোৰ এটা মানে বাহুৰ দৈৰ্ঘ্য কিমান 6 সেন্টিমিটাৰ আৰু এই বাহুটোৱে কি কৰিছে বৃত্তটোক স্পৰ্শ কৰিছে গতিকে এইখিনি দৈৰ্ঘ্য যদি 6 সেন্টিমিটাৰ হয় এইখিনি দৈৰ্ঘ্য 6 সেন্টিমিটাৰ হ'ব অৰ্থাৎ আমি কি কৰিব পাৰো যে বৃত্তটোৰ ব্যাস অৰ্থাৎ ডায়ামিটাৰ কিমান হ'ব ডায়ামিটাৰ 6 সেন্টিমিটাৰ হ'ব যদি বৃত্তৰ ডায়ামিটাৰ অৰ্থাৎ ব্যাস আমি 6 সেন্টিমিটাৰ পাও ব্যাসৰ আধা কি হয় ব্যাসাৰ্ধ হয় অৰ্থাৎ r কিমান হ'ব 6/2 হ'ব অৰ্থাৎ 3 সেন্টিমিটাৰ হ'ব যেতিয়া আমি বৃত্তটোৰ ব্যাসাৰ্ধ 3 সেন্টিমিটাৰ পাম তেতিয়া আমি বৃত্তটোৰ কালি উলিয়াব পাৰিম বৃত্তৰ কালিৰ সূত্ৰ কি যে বৃত্তৰ কালিৰ সূত্ৰ হৈছে পাই r স্কয়াৰ এই সূত্ৰটো প্ৰয়োগ কৰি আমি এতিয়া শুদ্ধ উত্তৰটো বিচাৰি উলিয়াম এতিয়া আমি এই সূত্ৰটো ইউজ কৰো পাই r স্কয়াৰ ইয়াতে আমি r ৰ মান কিমান পালো যে ডায়ামিটাৰ আধা অৰ্থাৎ ব্যাসৰ আধা ব্যাসাৰ্ধ 3 সেন্টিমিটাৰ পালো গতিকে পাই 3 স্কয়াৰ পাই 3 স্কয়াৰ মানে 9 অৰ্থাৎ 9 পাই একক কি আছিল একক যেহেতু আমাৰ সেন্টিমিটাৰ আছিল গতিকে একক কি হ'ব সেন্টিমিটাৰ স্কয়াৰ আৰু আমাৰ ইয়াতে অপচন দিয়া আছে চাৰিটা তাৰে ভিতৰত ডি নম্বৰটো 9 পাই সেন্টিমিটাৰ স্কয়াৰ গতিকে আমাৰ শুদ্ধ উত্তৰ কি হ'ব 9 পাই সেন্টিমিটাৰ স্কয়াৰ 5 নম্বৰ প্ৰশ্ন কি কৈছে যে sin স্কয়াৰ 30 ডিগ্ৰী মাইনাস cos স্কয়াৰ 30 ডিগ্ৰীৰ মান হ'ব এইখিনি জায়গাতে ছাত্ৰছাত্ৰীসকলে ততে ভুল কৰে এইটো মাইনাসত দিয়া আছে ছাত্ৰছাত্ৰীয়ে যেতিয়া প্ৰশ্নখিনি চাই তেতিয়া সিহঁতে পটককে ধৰি লয় এইটো sin স্কয়াৰ 30 ডিগ্ৰী প্লাস cos স্কয়াৰ 30 ডিগ্ৰী এই চিহ্নবিলাক ভালকে চোৱাৰ প্ৰয়োজন আৰু অপচনত যেহেতু উত্তৰৰ এটা 1 দিয়া আছে ভুল কৰাৰ সম্ভাৱনা বেছি থাকে কাৰণ আমি এটা সূত্ৰ জানো কি যে sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু কি হয় 1 হয় এইটোৱে ছাত্ৰছাত্ৰী ভুল কৰা দেখা যায় যিয়ে নহওক ইয়াতে কৈছে sin স্কয়াৰ 30 ডিগ্ৰী মাইনাস cos স্কয়াৰ 30 ডিগ্ৰী মান উলিয়াব কৈছে অপচন চাৰিটা দিয়া আছে 1 √3/2 3/2 -1/2 আমি কি কৰিম সিধা সিধি sin 30 মান আৰু cos 30 মান পুট কৰি দিলে জি ওলাই এয়াই হ'ব আমাৰ উত্তৰ sin 30 মান কিমান 1/2 আৰু কি আছে স্কয়াৰ আছে এইটো স্কয়াৰ মাইনাস cos 30 ডিগ্ৰী মান কিমান √3/2 আৰু এইটো কি আছে যেহেতু cos স্কয়াৰ আছে গতিকে স্কয়াৰ ইকুৱেল টু কি হ'ব 1/2 মানে 1/4 মাইনাস √3 স্কয়াৰ √ উঠি যাব অকল 3 থাকিব তলত হ'ব 4 লসাগু ললে 4 1 মাইনাস 3 কিমান হয় ওপৰত -2 তলত 4 2 একবাৰ 2 4 2 বাৰ অৰ্থাৎ কি থাকে -1/2 আৰু আমাৰ এইটোৱে হ'ব উত্তৰ ইয়াত অপচন ডি -1/2 গতিকে শুদ্ধ উত্তৰ হ'ব অপচন ডি এতিয়া নেক্সট প্ৰশ্নলৈ আগুৱাইছো 6 নম্বৰ প্ৰশ্নটো কি কৈছে যে সমকোণী ত্ৰিভুজৰ এংগেল A = 90 ডিগ্ৰী আৰু AD পাৰপেন্ডিকুলাৰ BC তেতিয়া BD/DC = what BD/DC সমান কি হ'ব অপচন চাৰিটা দিয়া আছে AB/AC হোল স্কয়াৰ AB/AC AB/AD হোল স্কয়াৰ নাইবা AB/AD এই চাৰিটা কোনটো এইখিনি জাগাত বহিব এতিয়া আমি যদি ত্ৰিভুজটো প্ৰথম অংকন কৰিলো কি কৈছে যে সমকোণী ত্ৰিভুজৰ এংগেল A = 90 ডিগ্ৰী ধৰি লোৱা হল এইটো এটা সমকোণী ত্ৰিভুজ আৰু এইটো হল এংগেল A আৰু ইয়াৰ মান কিমান 90 ডিগ্ৰী ABC এই ত্ৰিভুজৰ কি কৰা হৈছে AD BC ৰ ওপৰত কি হৈছে লম্ব হৈছে AD BC ৰ ওপৰত কি হৈছে লম্ব হৈছে গতিকে লম্ব হোৱাৰ লগে লগে ইও কি হয় 90 ডিগ্ৰী হয় যিয়ে নহওক আমাক এতিয়া কি কৰিব কৈছে যে BD/DC = what BD অৰ্থাৎ এইখিনি বাই এইখিনি ইকুৱেল টু কি হ'ব আমি ইয়াতে এটা উপপাদ্য প্ৰয়োগ কৰিম উপপাদ্যটো হৈছে কি যে কোনো এটা সমকোণী ত্ৰিভুজৰ সেই সমকোণটোৰ পৰা শীৰ্ষবিন্দুৰ পৰা যদি ইয়াৰ
অতিভুজলৈ কি কৰা হয় এটা লম্ব টনা হয় তেনেহলে কি হয় সেই যি লম্বৰ দুফালে দুটা ত্ৰিভুজ সৃষ্টি হয় এইটো এটা ত্ৰিভুজ আৰু এইটো এটা ত্ৰিভুজ এই ত্ৰিভুজ দুটা কি হয় আগৰ যি ত্ৰিভুজ আছিল সমকোণী ত্ৰিভুজ সেই সমকোণী ত্ৰিভুজটো কি হয় সাদৃশ হয় নাইবা একে হয় যিয়ে নহওক সেই উপপাদ্যৰ মতে আমি কি কৰিম যে BD বাই DC অৰ্থাৎ এই BD বাই DC ইকুৱেল টু কি হয় AB স্কয়াৰ বাই AC স্কয়াৰ এইখিনিৰ স্কয়াৰ বাই এইখিনিৰ স্কয়াৰ এইটোৱে আমাৰ কি হয় BD বাই DC ৰ মান হয় অৰ্থাৎ আমাৰ শুদ্ধ উত্তৰ কি হ'ব অপচন A এতিয়া 7 নম্বৰ প্ৰশ্নটো কি কৈছে যে PX equal to AX square minus 3 into A minus 1 bracket x minus 1 বহুপদ ৰাশিটোৰ এটা শূন্য 1 হয় তেন্তে a এর মান হ'ব চাৰিটা অপচন দিয়া আছে 1 -1 2 আৰু -2 আমাক কি কৈছে যে এই বহুপদটোৰ কি হৈছে এটা শূন্য হৈছে 1 যেহেতু এই বহুপদটোৰ এটা শূন্য 1 গতিকে আমি কি ক'ব পাৰো যে x = 1 এইটোৱে কি কৰিব এই ৰাশিটো কি কৰিব এই সমীকৰণটো কি কৰিব সমাধান কৰিব গতিকে আমি কি এনেকে ডাইৰেক্ট লিখিব পাৰো x ৰ জায়গাত কি লিখিব পাৰো 1 লিখি আমি এই সমীকৰণটো সমাধান কৰি চাম a into x ৰ মান কিমান x ৰ মান প্ৰথমতে সমীকৰণটো লিখি ল ax square minus 3 into a minus 1 x minus 1 equal to কি হ'ব 0 হ'ব আৰু ইয়াতে x ৰ মান আমি কি কৰিম x ৰ মান যি আমাক শূন্য দিয়া আছিল 1 সেই 1 টো পুট কৰি দিম পুট কৰিলে কি হ'ব a into 1 square minus 3 into a minus 1 into 1 minus 1 equal to 0 0 a minus 3a minus a plus 3 minus 1 equal to 0 a এর পৰা -3a গলে -2a plus 3 পৰা -1 গলে +2 equal to 0 implies -2a equal to সেই +2 ইফালে গলে কি হ'ব -2 হ'ব -2 এই মাইনাস কাট খালে 2 2 কাট খালে গতিকে a এর মান কি হ'ব a equal to অকল 1 থাকিব আৰু a হৈছে আমাৰ নিৰ্ণয় উত্তৰ ইয়াতে অপচন a হ'ব আমাৰ শুদ্ধ উত্তৰ আমাৰ 8 নম্বৰ প্ৰশ্নটো কি কৈছে যে 75 মিটাৰ ওখ স্তম্ভ এটাৰ ওপৰৰ পৰা বস্তু এটাৰ পতন কোণ কিমান 30 ডিগ্ৰী পতন কোণ 30 ডিগ্ৰী তেন্তে স্তম্ভটোৰ পাদ বিন্দুৰ পৰা বস্তুটোৰ দূৰত্ব অপচন চাইটা দিয়া আছে 25√3 50√3 75√3 আৰু 150 ইয়াৰে কোনটো শুদ্ধ উত্তৰ হ'ব আমি কি কৰিম প্ৰথমতে আমি এটা চিত্ৰ আঁকি ইয়াৰ প্ৰশ্নটো আগত বুজি লওঁ এইটো এটা ওখ স্তম্ভ যাৰ দূৰত্ব কিমান বুলি কৈছে 75 মিটাৰ ইয়াৰ ওপৰৰ পৰা বস্তু এটা পতন কোণ এইটো যদি ওপৰ হয় ইয়াৰ পৰা বস্তু এটা কি কৈছে পতন কোণ কৈছে পতন কোণটো কিমান যে 30 ডিগ্ৰী অৰ্থাৎ এইটো হৈছে 30 ডিগ্ৰী তেন্তে স্তম্ভটোৰ পাদ বিন্দুৰ পৰা বস্তুটোৰ দূৰত্ব স্তম্ভটোৰ পাদ বিন্দুৰ পৰা এতিয়া বস্তুটোৰ পতন কোণত আহি ইয়াতে পাইছে এইখিনি দূৰত্ব কিমান সেইখিনি আমাক উলাব কৈছে আমি জানো কি যে যদি এইটো 30 ডিগ্ৰী হয় তাহলে এইটো কি হ'ব 30 ডিগ্ৰী হ'ব যদি এইটো আমি 30 ডিগ্ৰী যদি আমাৰ এইটো 30 ডিগ্ৰী হয় এইটো এটা সমকোণী ত্ৰিভুজ হয় কাৰণ স্তম্ভটো সদায় উলম্বভাৱে থাকে গতিকে এইটো কি হয় 90 ডিগ্ৰী হয় আৰু যেতিয়া এইটো 90 ডিগ্ৰী হয় তেতিয়া আমি কি কৰিব ইয়াতে ত্ৰিকোণমিতিক অনুপাত প্ৰয়োগ কৰিব পাৰো এতিয়া আমি সিধা অংকটো কৰো যেহেতু আমাৰ এইবিলাক 1 নম্বৰৰ কোৱেশ্চন গতিকে ইমান আমাৰ লিখাৰ প্ৰয়োজন নাই আমি সিধা কি কৰিম এইটোক লৈ tan 30 ডিগ্ৰী ধৰিম tan 30 ডিগ্ৰী tan 30 ডিগ্ৰী এইটো সাপেক্ষে কি হ'ব যে আমি জানো কি tan θ = লম্ব বাই ভূমি এইটো ত্ৰিভুজ যত দেখা যায় কি লম্ব হৈছে এইটো ভূমি হৈছে এইটো এতিয়া আমি যদি ইয়াৰে কিবা এটা নাম দিল এইটো সাপোজ a b আৰু c ধৰি ললো তেনলে কি হ'ব লম্ব হ'ব bc ভূমি হ'ব ab আমি হেইটোৱে লিখিম bc বাই ab implies tan 30 ডিগ্ৰী মান আমি জানো tan 30 ডিগ্ৰী মান কিমান হয় 1/√3 হয় আকৌ bc ৰ মান কিমান দিয়া আছিল আমাক 75 মিটাৰ গতিকে ওপৰত কি লিখিম 75 তলত কিমান থাকিল ab বজ্ৰ পূৰণ কৰি দিলে কি হয় এইটো পূৰণ হ'ব এইটো আৰু এইটো পূৰণ হ'ব গতিকে 1 * ab √3 * 75 কি হ'ব 75√3 আৰু আমাক উলিয়াব লাগিছিল ab দূৰত্ব আমি ইতিমধ্যে পাই গলো ab দূৰত্ব কিমান 75√3 অৰ্থাৎ আমাৰ এই চাৰিটা অপচনৰ ভিতৰত c নম্বৰ অপচনটো হৈছে
শুদ্ধ উত্তৰ কি হ'ব যে স্তম্ভটোৰ পাদবিন্দুৰ পৰা অৰ্থাৎ ইয়াৰ পৰা বস্তুটোৰ দূৰত্ব এইখিনিলৈ কিমান হ'ব 75 √3 মিটাৰ হ'ব 9 নম্বৰ প্ৰশ্নটো কি কৈছে যে 1, 2, 3, 4, ডট 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 n নৰ মধ্য বা গড় হ'ব n + 1/2 n - 1/2 n/2 n/2 + 1 আমি যদি প্ৰশ্নটো এবাৰ ভালদৰে লক্ষ্য কৰো আমি কি দেখি আছো যে 1 ৰ পিছত 2 আহিছে 2 ৰ পিছত 3 অৰ্থাৎ এক এক কৰি বাঢ়ি গৈছে আৰু ইয়াৰ কি হৈছে সাধাৰণ অন্তৰ কিমান হৈছে 1 কাৰণ 2 ৰ পৰা 1 গলে 1 3 ৰ পৰা 2 গলে 1 4 ৰ পৰা 3 গলে 1 এনেকে গৈ আছে গতিকে আমি কি ক'ব পাৰো যে এইটো এটা সমান্তৰ প্ৰগতিত আছে যাৰ কি হ'ব প্ৰথম পদ কি হ'ব a = কি হ'ব 1 আৰু সাধাৰণ অন্তৰ কি হ'ব d এতিয়া আমি এইটো সমান্তৰ প্ৰগতি হিচাপে ধৰি ললে n তম পদলৈ ইয়াৰ যোগফল আমি উলিয়াব পাৰো ইয়াৰ এটা সূত্ৰ আছে সূত্ৰটো হৈছে কি যে sn = n/2 into twice a plus n - 1 into d এইটো সূত্ৰত আমি কি কৰিব পাৰো এই n তম পদসমূহৰ কি কৰিব পাৰো যোগফল উলিয়াব পাৰো গতিকে আমি n ৰ মান নাজানো n/2 into 2 into a ৰ মান কিমান a ৰ মান 1 plus n - 1 into d ৰ মান কিমান d ৰ মান 1 যেহেতু সাধাৰণ অন্তৰ কিমান 1 equal to n/2 2 into 1 2 হয় গতিকে 2 plus n - 1 এইটো পূৰণ কৰি দিলে একেই হয় গতিকে n/2 into 2 ৰ পৰা 1 গলে 1 থাকে অৰ্থাৎ আমি কি লিখিব পাৰো n + 1 এইটো আমি পালো কি যে n তম পদৰ সমষ্টি উলিয়ালো যোগফল উলিয়ালো এইটো ওলালে আৰু ইয়াতে সংখ্যা কিমানটা আছে n টা সংখ্যা আছে গতিকে আমি এইটো কি কৰিম n টা সংখ্যাৰে ভাগ কৰিম এতেকে গড় = কি হ'ব যি আমি যোগফল পালো n/2 into n + 1 divided by n টা পদ আছে গতিকে আমি n এৰে ভাগ দিলে কি হ'ব an কাট যায় কাট গলে কি থাকে ওপৰত থাকে n + 1 তলত থাকে 2 আৰু এইটো হৈছে আমাৰ উত্তৰ ইয়াতে অপচন যি চাৰিটা দিয়া আছিল ইয়াৰে প্ৰথম অপচনটো হৈছে এই অংকটোৰ শুদ্ধ উত্তৰ যে 1 2 3 4 এনেকে গৈ n তম পদৰ লৈকে ইয়াৰ মধ্য বা গড় হ'ব কি n + 1 divided by 2 যে 10 নম্বৰ প্ৰশ্নটো কি কৈছে যে আটাইতকৈ সৰু যিটো সংখ্যাৰে √27 ক পূৰণ কৰিলে এইটো √27 ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব বুলি কৈছে গতিকে আমাক জানিব লাগিব কি পৰিমেয় সংখ্যা কি যে আমি জানো যে কোনো এটা সংখ্যাক পৰিমেয় সংখ্যা বুলি কোৱা হ'ব তেতিয়া যেতিয়া সেই সংখ্যাটোক আমি কি কৰিব পাৰো p/q আকাৰত প্ৰকাশ কৰিব পাৰো আৰু যত p আৰু q কি হয় এটা অখণ্ড সংখ্যা হয় আৰু q = কি হয় 0 হয় পৰিমেয় সংখ্যাৰ বিষয়ে ডিটেইলছ চাবলৈ হলে লিংক ডেসক্ৰিপচনত দিয়া আছে ইতিমধ্যে ভিডিও বনোৱা আছে এই লিংকত গৈ ভিডিওটো চাই লব ঠিক আছে যিয়ে নহওক এতিয়া আমাক কৈছে কি যে আমাক এই √27 ক এনেকুৱা কি সৰু এই চাৰিটা অপচন দিয়া আছে ইয়াৰ পৰা পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যাব অৰ্থাৎ ইয়াক p/q আকাৰত প্ৰকাশ কৰিব পৰা যাব আমাৰ যেহেতু অপচন প্ৰথমত দিয়া আছে √27 এই √27 যদি আমি পূৰণ কৰি দিও এইটো আমি পৰিমেয় সংখ্যা পাম কিন্তু আমাক যেহেতু প্ৰশ্নত কৈছে কি যে সৰু গতিকে এইটো আমাৰ শুদ্ধ উত্তৰ হ'বনে নাই আমি বাকি কেইটা অপচনত চাব লাগিব আগতে নকও যে এইটো আমাৰ শুদ্ধ উত্তৰ কাৰণ এইটো এটা শুদ্ধ উত্তৰ হোৱাৰ চান্স আছে যেহেতু ই √27 ক পৰিমেয় সংখ্যালৈ পৰিণত কৰে আকৌ ইয়াতে 3√3 আছে 3√3 √27 ক কি কৰে পৰিমেয় সংখ্যালৈ পৰিণত কৰে কিন্তু ইয়াতকৈ ই কি হয় অলপ সৰু হয় তাৰ পিছত আছে কি √3 কি কৰে √27 ক পূৰণ কৰিলে ই এটা পৰিমেয় সংখ্যা হয় আৰু এইটো তাতকৈ সৰু হয় আৰু এটা দিয়া আছে 3 ৰে √27 ক পূৰণ কৰিলে পৰিমেয় সংখ্যা নহয় গতিকে অপচন ডি এনে আউট হয় গতিকে আমাৰ ইয়াৰ পৰা শুদ্ধ উত্তৰ দেখা পাই আছো অপচন সি গতিকে আমাৰ কি হ'ব অপচন সি শুদ্ধ উত্তৰ হ'ব এতিয়া ইয়াতে প্ৰশ্ন জাগিব পাৰে যে অপচন সি কেনেকৈ শুদ্ধ উত্তৰ হল সেই ডেসক্ৰিপচনটো কৰি আছো কি যে আমি √27 ক পৰিমেয়লৈ ৰূপান্তৰিত কৰিব হলে আমাক কি কৰিব লাগিব প্ৰথমতে √টো উঠাব লাগিব এতিয়া 27 মানে কিমান যে আমি জানো 3 কিউব = 27 এতিয়া কিউব আৰু ৰুট কাটি না যায় গতিকে আমি এনেকে নোৱাৰো এতিয়া ইয়াৰ লগত আমি
এটা যদি 3 পূৰণ কৰিব পাৰো তেতিয়া কি হ'ব √3 টু দি পাৱাৰ স্কয়াৰ তাৰ ওপৰত স্কয়াৰ আৰু এই স্কয়াৰ √3 কাটি যাব গতিকে ইয়াতে আমাক কি লাগে এটা √3 লাগে আৰু যেটো আমাৰ কি আছে এইটো আছে এইটোৰে আমি কি কৰিব পাৰো ইয়াক আমি 9 লৈ ৰূপান্তৰ কৰিব পাৰো আৰু 9 হৈছে কি এটা পৰিমেয় সংখ্যা একেদৰে আমি এইটোৰে কৰিব পাৰো কিন্তু এইটোৰে কৰিলে কি হয় 3 √3 ইনটু √27 যদি আমি পূৰণ কৰিব যাও 3 এটা থাকিল ইতিমধ্যে আৰু এটা ইয়াতে কিমান ওলাই এইটোৰ পৰা এটা 9 ওলাই যেটো কি হয় 27 আকৌ হৈ যায় যেটো আমাক যেটো প্ৰশ্নত কৈছে কি আটাইতকৈ সৰু সংখ্যাটোৰ কথা কৈছে √3 কৈ 3 √3 টো অলপ ডাঙৰ হয় আকৌ তাতকৈ কি হ'ব √27 এইটো ডাঙৰ হ'ব এইটো এই দুটা একে বস্তু হয় √27 আৰু 3 √3 একে বস্তু হয় কেনেকে যে √27 আমি কি কৰিব পাৰো যে √3 স্কয়াৰ ইনটু 3 এটা ওলাই আহিল √3 গতিকে 3 √3 আৰু √27 দুটা একে হয় যিয়ে নহওক আমাৰ শুদ্ধ উত্তৰটো কি হ'ব অপচন সি এনেকুৱা ধৰণৰ ভিডিও পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো টিপি দিব আৰু যদি বুজাত কিবা অসুবিধা হৈছে কমেন্ট বক্সত কমেন্ট কৰি জনাব নিশ্চয় মই ভালকে বুজোৱাৰ চেষ্টা কৰিম ধন্যবাদ